নমস্কাৰ, মই আজি আপোনালোকলৈ অন্য এটা ৰেচিপিৰ ভিডিঅ' লৈ আহিছোঁ। কঁঠালৰ মুচি বনাবলৈ লৈছোঁ। কঁঠালৰ মুচি বনাবৰ কাৰণে মই কঁঠালটো ভালদৰে কাটি লৈছোঁ। এতিয়া মই এখন কেৰাহীত কঁঠালখিনি অলপমান বইল কৰি ল'ম 10 মিনিটমান সময়ৰ কাৰণে। এয়া মই 10 মিনিট সময় সিজোৱাৰ পিছত কঁঠালখিনি মই এটা ফুটা খৰাহিত টুকি লৈছোঁ পানীটো যাবৰ কাৰণে। আৰু মই বনাবৰ কাৰণে ইয়াতে মছলা লৈছোঁ, এয়া গৰম মছলা, আৰু এয়া আপোনাৰ লৈছোঁ ৰেড চিলি, এয়া ধনিয়া, আৰু এয়া জিৰা, আৰু ইয়াতে মই পিঁয়াজ লৈছোঁ, আদা নহৰু, আৰু 2টা বিলাহী আৰু জলকীয়াখিনি মই পেষ্ট বনাই ল'ম। এয়া কেৰাহীখন গৰম হ'লত মই ইয়াতে মিঠাতেল দিছোঁ। এয়া মই কঁঠালটো ফ্ৰাই কৰি লৈছোঁ। কালাৰ হ'বৰ কাৰণে অকণমান তেলতে মই হালধি দি লৈছোঁ। এতিয়া মই অকণমান ফ্ৰাই কৰি ল'ম। বইল কৰোঁতে অকণমান নিমখ ব্যৱহাৰ কৰিছিলোঁ, এতিয়া নিমখটো নিদিওঁ, পিছত মই মছলাটো ভাজোঁতে তাতে নিমখ দিম। এতিয়া অকল কালাৰটো হ'বৰ কাৰণে অকণমান ইয়াতে হালধি দি লৈছিলোঁ। এয়া মই ইমানটো জোখত ফ্ৰাই কৰি লোৱা এইখিনি কাঢ়ি লৈছোঁ কঁঠালখিনি। এতিয়া মই এখন বেলেগ কেৰাহীত তেল গৰম কৰি লৈছোঁ। তেলটো গৰম হ'লত মই অকণমান তেজপাত আৰু ইলাইচি, ডালচেনি দি দিছোঁ। লগতে মই যিটো বিলাহী আৰু পিঁয়াজ, আদা নহৰু দি দিছোঁ, আৰু মছলাখিনি দি দিছোঁ। হালধি দি দিছোঁ এয়া। আৰু সোৱাদ অনুযায়ী মই নিমখটো দি দিছোঁ। এইখিনি মই তেল বিৰিঙি অহালৈকে 2 মিনিট সময় ফ্ৰাই কৰি ল'ম। মছলাখিনি ভাজা হৈ গৈছে, তেলটো বিৰিঙি আহিলত কঁঠালখিনি আমি দি দিছোঁ। এই মছলাখিনিৰ সৈতে কঁঠালখিনি আমি 10 মিনিট সময় ভাজিম। ইয়াত অকণমান এতিয়া পানী দি পিনি অলপ সিজাম। এয়া পানীখিনি নাইকিয়া হৈ গ'ল। এতিয়া কঁঠালৰ চব্জিখিনি হৈ গৈছে।